Nijang Karbi Anglong puthot APHLC Mass Rally Raikom Saikhi Pen Kacheteng Keng Inut Kachingnang Kupili Arlo Tharvi Hidi Pen Kheruni Mate Phelang Pi Along puthot All Party Hills Leader Conference Mate APHLC Mass Rally Along GI Kathar Bikrom Hansela Pen Lamjai Sarpo Angtong Ingti Kathar Pen Kaneng Jepon Article 244A Karbi Anglong La Pen Dimahaso Aphan Hemprek Nang Pipeti Ke Kachesong Ing Tonte La pen ke Japan voter list pen ing thanang ji pusi ing tangkring pen chesong pon bangso hut raikom saikhi atum dun paksi APHLC atum aphat masreli ke khang dun ji aphat station CRPF mili khini a rally to protest block kori dise amako same dina 21 tarik pora ajiloke ami continue korisu kintu 7 দিনৰ program আজিও এনেকা same অৱস্থা কৰি দিছে so এটো totally মানে আনডেমোক্ৰেটিক এডমিনিষ্ট্ৰেচন কাম কৰা এটো ভাল হোৱা নাই আমি আমাৰ মেইন অধিকাৰটো হ'ল ডিমান্ডটো হ'ল যে টু ইমপ্লিমেন্ট আৰ্টিকলস 244A আৰ্টিকলস 244A এটো সংবিধানতে আছে 1969 পৰা কনস্টিটিউচনত ইনসাৰ্ট কৰা আছে আজিলৈকে 53 ইয়াৰ্স পাৰ হৈ গ'ল তথাপিতো গভৰ্ণমেণ্টে এটো একো চকু দি চোৱা নাই কিয় চোৱা নাই আমাৰ কাৰ্বি হক ট্ৰাইবেল যিমান আছে ডেমাসা হক গাৰো হক তিৱা হক এই সকল কাৰণে ইমান ডিপ্ৰাইভ কৰিব কন্টিনিউয়াস প্ৰসেস এটা মেকানিজম বনাই দিছে নেকি গভৰ্ণমেণ্ট অফ ইণ্ডিয়ায়ে কিন্তু এতিয়া কামাতাপুৰ হক ইষ্টাৰ্ণ নাগালেণ্ড হক বাৰাক ভেলিয়ত আমাৰ সিমি সেক্ৰেটাৰী দি দিলে ইমপ্লিমেন্ট হৈ আছে বিল্ডিং কমপ্লিট হৈ গ'ল তাতে এইখিনি কিন্তু আমাৰ কাৰ্বি আংলং হিলছ এৰিয়াত একো এনসি হিলছত আমাক একো অধিকাৰ দিয়া নাই এটালৈ বৰ্তমান আমি দুৱাৰ আমলা 1 নম্বৰ সমষ্টিৰ পৰা ষ্টাৰ্ট কৰিলো তাৰ পিছত আমৰি সমষ্টি গৈছো তাৰ পিছত চিনথং সমষ্টি আমি কমপ্লিট কৰিলো ৰংখাং কৰিলো বিথুং সমষ্টি আমি কৰিলো আজি কোপলি সমষ্টিত আমি আছো আহাকালি আমি হামৰেন সমষ্টি যাম তাৰ পিছত 1 তাৰিখ 1 মাৰ্চ আমি সোচেং সমষ্টি হমাম তাতে আমাৰ ফাইনেল মেমোৰাম যোনটো ডিসিঅ দিব লাগে টু দা প্ৰেসিডেন্ট অফ ইন্ডিয়া এন্ড গভৰ্ণমেন্ট অফ ইন্ডিয়া এই কপিটো আমি পঠাবলৈ 1 লাখ পিপল আমি গেদাৰিং কৰিম যদি এডমিনিষ্ট্ৰেচনে ইন্ডিয়া গভৰ্ণমেন্ট এটো সুকু নাচাই এনি এক্সট্ৰিম লেভেল অফ প্ৰটেষ্ট ধাৰণা হক আমি এটো কাম কৰি থাকিম আমাৰ মেইন ডিমান্ড টু ইমপ্লিমেন্ট আৰ্টিকলস 244A which is written in the constitution etu state within state hoy etu kiyo korona etu koisu along with that 6th schedule pura strengthen koribo lage government of india 6th schedule hokti tu kiyo nai kya kori ase etia ami 3rd grade sakuri 4th grade sakuri dibolo etia ain mote ami hokti nai etia council etia autonomous council iku power nai 3rd grade 4th grade sakuri dibolo etia state government jabo lage Assam state কিবা এটো আইন বনাইছে 2021 এই আইন মতে আমি একো দিব নোৱাৰে তে কাউন্সিল তো কি হাতি দাঁত নিচিনা এটো একো বাইট কৰিবই নোৱাৰে তো সোকাস কাৰণে জাস্ট ফৰ দা সোকাস অনলি অটোনমাস কাউন্সিল আমাকে দিছে এটো আমাৰ ইমান ফুল কৰিব নালাগে এটো আমি স্ট্ৰেট গভৰ্ণমেন্ট প্ৰেসিডেন্টক আমি জনাম প্ৰথমতে মই এটোৱে ক'ব বিচাৰিম যে আমাৰ এপিএছএলচি যেটো দল এটো জন্ম হোৱাৰ কাৰণটো হৈছে প্ৰথমতে 6 শিডিউল যেটো আইন আছে হেতু পূৰ্ণ হ'ব লাগিব টু ইন লেটাৰ এণ্ড স্পিৰিট এটো ইমপ্লিমেণ্ট হ'ব লাগিব তাৰপিছত আৰু আমাৰ অটোনমাস ষ্টেট হেতুটো সম্পূৰ্ণ হ'ব লাগিব হেতু আমাৰ একদম বেসিক এটো আমাৰ ডিমান্ড আছে এই জন্ম হোৱাৰ কাৰণ এটোৱে এটা আমি দেখিছো এই 2016 পৰা আমি ডিমান্ড কৰি আছো কাৰ্বি আংলঙত যেটো 6 শিডিউল আইনত যেটো লিখিছে এই কাৰ্বি আংলং অটোনমাস কাউন্সিলে নিজৰ যেটো শক্তি হেতু শক্তি এক্সাৰসাইজ কৰি পেলাই ইয়াত এটা আইন বনাই পেলাই কাৰ্বি আংলং বা ট্ৰাইবেল এৰিয়াত যিমানে নন ট্ৰাইবেল ইয়াত বসবাস কৰি আছে ইয়াত যিমানে চাকৰি কৰি আছে বা বিজনেছ কৰিছে যিবিলাকে নন ট্ৰাইবেল ইয়াত আছে সেই সকলক নাম ইয়াত কৰ্তন কৰিব লাগে হেতু আমি কাকো ঘিন কৰা কথা নহয় হেতু আইনত লিখা আছে 6 শিডিউল জন্মৰ হোৱাৰ কাৰণহে ট্ৰাইবেল সকলৰ এটা সেফটি সেফগাৰ্ড কিন্তু আমি ইয়াত দেখিছো ইয়াত সেফগাৰ্ডে নাই আপোনালোকে দেখিছে ইয়াত কাৰ্বি আংলঙৰ যেটো সেন্সাস যদি আপোনালোকে চাই 1951ত ইয়াত ট্ৰাইবেল পপুলেশ্যন আছে 96% এটা 2011ত আপোনালোকে দেখিছে ইয়াত আমাৰ ইয়াত ট্ৰাইবেল গোটেই ট্ৰাইবেল মিলি পেলাই আমাৰ ইয়াত মাত্ৰ ইয়াত 51% আছে তে হেতু সেফগাৰ্ড ক'ত গ'ল চৰকাৰে কি কৰি আছে
তো আমাৰতো উপায় নাই, আমিতো ইয়াত ডিমাণ্ড কৰিব লাগিব, আমিতো ইয়াত আমি প্ৰটেষ্ট কৰিব লাগিব, আমাৰ কোনো ৰাস্তা নাই। সেই ঠিক আজি আমি ইয়াত আমি প্ৰচেছন আমি পাতিছোঁ, অৰ্গেনাইজ কৰিছোঁ 21 তাৰিখৰ পৰা। আমাৰ ডিমাণ্ড হৈছে অট'নমাছ ষ্টেট আৰ্টিকল 244 এইটো পূৰ্ণ হ'ব লাগিব। আমি ডেম'ক্ৰেটিকেলি পিছফুলি আমি ৰেলী কৰি আছোঁ। তে পুলিচে আইন ল' এণ্ড অৰ্ডাৰে আমাক বাধা কিয় কৰিছে, সেইটো কোনো ইয়াত ৰিজনে নাই। আমিতো পিছফুলি ডেম'ক্ৰেটিকেলি আমিতো অৰ্গেনাইজ কৰি আছোঁ। আমি প্ৰথমৰ পৰা কৈছোঁ যে আমাৰ যিটো প্ৰটেষ্ট সেইটো পিছফুলি হ'ব বুলি আমি এইটো একদম স্পষ্টকৈ আমি কৈছোঁ। তথাপিওতো ইয়াত আমাক বাধা দি আছে। বিজেপিৰতো মিটিং চলি আছে বা অন্য ইয়াত মিটিংটো চলি আছে, কিন্তু আমাৰ মিটিং হ'লে সদায় বাধা হয়। আপোনালোকে দেখিছে বিথুঙত CM তুলুৰাম ৰঙাঙৰ যিটো সমষ্টি বিথুঙত, তাতে দেখিছে এই প্ৰত্যেকটো মিটিঙত বাধা হয়। আমি পিছফুলি মিটিং পাতিছোঁ তাত, কিয় এদিন তাত ল' এণ্ড অৰ্ডাৰ পুলিচে তাতে গৈ পাইছে। যেতিয়া আমি তাত মিটিং পাতিছোঁ, আমাৰ নিজৰ অফিচত আমি মিটিং পাতিছোঁ, তাতে বিজেপি চৰকাৰে তাতে আহি পেলাই আমাক বাধা দিছে, আমাক এটেক কৰিছে। পুলিচবিলাকে নিজৰ মোবাইল লৈ পেলাই ৰেকৰ্ডিং কৰিছে, তথাপিও আজিলৈকে একো একশ্যন নাই। ডেট মিনছ পেলাই ৰেকৰ্ডিং কৰিছে, তথাপিও আজিলৈকে একো একশ্যন নাই। ডেট মিনছ ল' এণ্ড অৰ্ডাৰ ইজ ট'টেলি ইন দ্য হেণ্ডছ অফ দি গভৰ্ণমেণ্ট, দ্য বিজেপি গভৰ্ণমেণ্ট। তাৰমানে বিজেপি গভৰ্ণমেণ্টে যি ক'ব সেইটোৱে। সেইকাৰণে আমি ইয়াত আজি দেখিছোঁ, ইয়াত অকল অসম বুলি নহয়, কাৰ্বি আংলং বুলি নহয়, গোটেই ভাৰতত বিজেপি চৰকাৰে ৰাইজৰ যিটো মাত সেইটো একদম দবাই দিবলৈ চেষ্টা কৰি আছে, ইয়াতো চেষ্টা কৰিছে। কিন্তু আমি চুপচাপ নাথাকোঁ, আমি এইটো আন্দোলন আমি চলাই থাকিম, সেইটোৱে। Out a rally procession today. We are demanding for implementation of Article 244A of the Constitution of India. Under that, Karbi Anglong and Dima Hasao should be created into an autonomous state. This law was passed in 1969, but still, even now, the government have not implemented. We are demanding that it should be implemented. We must be given autonomous state. Otherwise, our own race will be finished. In 1951, Karbi people were 88%, but in 2011, we are only 44%. And in addition, there is another addition whose name are not in NRC, 160,000 from Bangladesh. If these are added, then our tribal population will be below 30%. Then this Karbi Anglong will not be called Karbi Anglong, or Dima Hasao also will not be called Dima Hasao. And then whenever any party, any group, even the extremist group, whenever they demand for more power, they always curtail the power of the 6th schedule. Instead of increasing power, they always curtail the 6th schedule. But because the tribal people do not know the nitty-gritty of modern law, they agreed and they thought that they have got more power. Now we have got no power at all in 6th schedule. They cannot even appoint a peon also. A peon also will have to be appointed from Dispur, Assam government. This is not 6th schedule. We are demanding that 6th schedule must be implemented as it was written, as it was meant to be. It was for our safety, our protection. 6th schedule must be implemented. And all the powers which have been curtailed must be restored to us. This is our demand. And then last election, council election, they have conducted with Assam Panchayati Raj law. In Article 243M in Constitution of India, it says that Panchayat law has got no power in 6th schedule area. But our present government, our present council, they accepted, and then they have conducted the last election, last June, the last election, last June, I think, election. It is done under the Panchayat law. We have filed a case in the High Court
that the council, the law, the election which has been held is illegal. This is a Boidho Sarkar. It is an illegal council. Therefore, we demand that fresh election under the 6th schedule must be held. Under our own power, election must be held. We have filed a case, number 15, 2023, last February. 2022, last February, 2022, not 23. We filed a case. The case is still lying in Guwahati, Honorable Guwahati High Court. We request the Honorable Chief Justice of Guwahati High Court to take up the case number 15, 2022 regarding illegal election of Karbi Anglong Autonomous Council. Now we are demanding, and in our demand, we have taken out and we will be taking out rally and procession and meetings all over Karbi Anglong, West Karbi Anglong, East Karbi Anglong, and Dimahas South. This is why we have done today this rally and procession. Police have committed atrocities on us today. I also fell down. Ladies fell down. We all got injured. The police have done very illegal things. The police should have helped us to restore the Constitution of India. But the police have acted against the Constitution of India. We condemn it. Thank you. Ahutulia Karbi Arat Aki Sung Alam Chinisi putot ESDC party atumpen jakong parangame kangnipon. Number Kretrok Nomati constituency ke parlo jesemet ahoy adui alongke do Karbi Arat jesemet ahutuli arat ake do ke thaklapen aki do ke sung alam Chinisi ESDC party atumpen pini jakong parangame kangnipon. Bang suame along ESDC party alongpen Central Committee atum chetongdut. Lapen ahutuli arat atum apan non nangke leji MP election abangki. ESDC party atom patsi pahaivek nang pupusi rot athengno lamthe jaipon lapen ahutuli aradatum sitame kachiton tunang thek chipaklangpon lapen ahutuli aradatum akisung alam sitame pherangke kaljahut kisung alam the kupipima alam nang pachinidun